আমাৰ তিনিটা দলৰে আলাপ আলোচনাৰ অন্তত আমি থিৰাং কৰিছোঁ যে এইবাৰ BTC যিখন চৰকাৰ গঠন হ'ব এই চৰকাৰৰ নেতৃত্ব প্ৰদান কৰিব আমাৰ UPPLৰ সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া। আৰু এই সন্দৰ্ভত যিখিনি আনুষ্ঠানিক আমাৰ করণীয় আছে মাননীয় ৰাজ্যপাল ডাঙৰীয়াৰ ওচৰত আমাৰ বিতং প্ৰতিবেদন দাখিল কৰা নিৰ্বাচিত প্ৰতিনিধিসকলৰ নামেৰে এই সকলোবিলাক আমাৰ তৰফৰ পৰা অতি শীঘ্ৰে পদক্ষেপ লোৱা হ'ব। মই কেৱল এটি সকলো শ্ৰেণীৰ ৰাইজক আহ্বান জনাইছোঁ এই চৰকাৰখনে ৰাইজৰ স্বাৰ্থত কাম কৰিব, ৰাইজৰ মাজত সমন্বয় বাৰ্তা প্ৰদান কৰিব আৰু অঞ্চলটোৰ সকলো শ্ৰেণীৰ ৰাইজক মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আদৰ্শৰে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস নীতিৰে আগন্তুক দিনত উজ্জীৱিত কৰি তুলিব। গতিকে মই আশা ৰাখিছোঁ যে এই সন্দৰ্ভত BTC অঞ্চলৰ ৰাইজে সকলোৱে আন্তৰিকতাৰে আমি লোৱা পদক্ষেপক আদৰণি জনাব, গ্ৰহণ কৰিব আৰু আমাৰ লক্ষ্য এটাই যে BTC অঞ্চলৰ উন্নয়ন, শান্তি, সমন্বয়, ভাতৃত্ববোধ। ধন্যবাদ। সাংবাদিক বন্ধুসকলক মই অনুৰোধ কৰিম যে বাহিৰৰ প্ৰমোদ বড়ো ডাঙৰীয়া, ৰঞ্জিত দাস ডাঙৰীয়া আৰু নৱ শৰণীয়া ডাঙৰীয়া যৌথভাৱে আপোনালোকৰ লগত